নমস্কাৰ বন্ধুসকল, খাওঁ বলা চেনেললৈ পুনৰবাৰ স্বাগতম জনাই মই আপোনালোকৰ মাজত আজি এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আজি মই এটা বেলেগ জেগাত যাব ওলাইছোঁ। তাত বহুদিন ধৰি শুনি আছিলোঁ যে গুৱাহাটীতে এখন কম দামতে খুব কম দামত আনলিমিটেড খাব পাৰি আৰু টেষ্টটো বোলে বহুত বেছি টেষ্ট হয়, ভাল হয়। গতিকে মানুহবিলাকেও কৈ থাকে, গতিকে আজি ভাবিলোঁ মই নিজে গৈ তাৰে টেষ্ট লওঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, বলক তেতিয়াহ'লে। জাপৰিগোপ তিনিআলিত থকা এইখন আপোনালোকে দেখিছে মিনিট ফৰ্টি ৰেষ্টুৰেণ্ট হোটেল। এইখনত বহুত জামৰ মাজত গুৱাহাটীত আহি পালোঁ। বহুত জাম আছিল ৰাস্তাত। তো বলক ভিতৰত মালিকৰ লগত কথা পাতিম, কি পায় ভিতৰত গোটেইখিনি এটা এটাকৈ দেখাব চেষ্টা কৰিম। বলক। নমস্কাৰ বাইদেউ। আচ্ছা, বহুত দিনৰ পৰা শুনি আছিলোঁ এই আপোনালোকৰ এইখন ৰেষ্টুৰেণ্টখনৰ কথা। তো আজি ফাইনেলি আহি পালোঁ। আপুনি একবাৰ ৰাইজক কৈ দিব নেকি আপোনালোকৰ এই এড্ৰেছটোৰ কথা? হয়, ইয়াতে আমাৰ জাপৰিগোপত হয়। গণেশগুৰিত আহিলে আপুনি জাপৰিগোপ বুলি এড্ৰেছটো, জাপৰিগোপত আহিলে আপুনি নয়নপুৰ পাৰ হ'ব নালাগে, তাতে মেইন 14 বুলি আছে ৰেষ্টুৰেণ্ট এণ্ড হোটেল। আৰু আমাৰ ইয়াতে আহিব পাৰে। আমাৰ ইয়াতে ভাতৰ থালি পায় আৰু মেনুখন চালোঁ, মেনুখন দেখা পালোঁ। ইয়াতে যিখিনি আইটেম আছে লিখা সেইখিনি সদায় বনায় নে আপোনালোকে প্ৰত্যেক দিনে চেঞ্জ হৈ থাকে? আইটেম চেঞ্জ হয় আৰু ইয়াতলি চেঞ্জ হৈ থাকে, কিন্তু ডেইলি পৰ্কটো থাকে, চিকেন থাকে আৰু ডাক মাটন এইবোৰ থাকে, কিন্তু ডাকটো মাটনটো অলপ চেঞ্জ হয়। আচ্ছা। ইয়াতে আপোনালোকৰ এইখন ৰেষ্টুৰেণ্টখন কেইটাৰ পৰা কিমান টাইম খোলা থাকে, কেইটাৰ পৰা কেইটালৈকে থাকে? এনেই আমাৰ আপোনাৰ অ'পেনিং কৰে 12টাৰ পৰা অ'পেনিং কৰে, ৰাতি আপোনাৰ 11:30টালৈ মিনিমাম থাকেই, 11:30 12টালৈ থাকেই যায়। আচ্ছা, এনেই আপোনালোকৰ ভিৰটো কিমান টাইমত থাকে? মানুহবিলাক যদি আহিব বিচাৰে কেনে টাইমত আহিব পাৰিলে আহিলে ভাল ফ্ৰেছ খানা খাব পাৰিব নে এনি টাইম পায়? পায়, আমাৰ ফ্ৰেছে চলি গৰম হৈ থাকে আইটেম। আৰু 1টা বজাৰ পৰা মিনিমাম আপোনাৰ 4টালৈ ভিৰ থাকে আমাৰ। আৰু আপোনালোকে যদি আহে তেতিয়াহ'লে 2টামান বজাত মানুহ অলপ পাব, তেতিয়া অলপ ভিৰটো থাকে, তেতিয়া অলপমান দৌৰা-দৌৰি হয়, মানুহ লাইন থাকে, সেইটো টাইমত খাব আহে পিছত। এনেই আপোনালোকৰ ইয়াতে দেখিছোঁ এচিৰ পৰা, লাইটৰ পৰা, ফেনৰ পৰা যেনেকৈ ডেক'ৰেট কৰি ৰাখিছে, এনেই আপোনালোকৰ 50 টকাত মিলি যায়নে? যিটো ভেজ থালি হয় নিমিলে, কিন্তু মানুহৰ অলপমান পৰিমাণটো বেছি হ'লে সেইটো হিচাপত কৰা গৈছে আৰু 50 টকা, আৰু বাকী চলি যায়। মানুহ ইয়াতে খাব পৰা হিচাপতে ৰাখিছোঁ, সেইটো হিচাপতে যাতে বেছি বুলি নাভাবে খাব পাৰে। ভেজ থালিটোত আইটেমো বহুতখিনি ৰখা গৈছে, আহিলে খাই চালে গম পাব, আৰু আপোনালোকে খায়ে থাকে, কেনেকুৱা পাইছে গম পায় আপোনাক। আৰু ইয়াতে ফাষ্টফুডৰো আমাৰ ব্যৱস্থা আছে, ইভিনিং টাইমত ফাষ্টফুড আহে, ইভিনিং টাইমত আমাৰ ফাষ্টফুড কৰা হৈছে। তো এতিয়া এই ভাতৰ আইটেমটো ৰাতিপুৱাৰ পৰা ভাতৰ আইটেমটো ষ্টাৰ্টিং হয়, থালিৰ আইটেমটো ইভিনিং টাইমত আপোনাৰ ফাষ্টফুড পোৱা যায়। ফাষ্টফুড যদি বিচাৰে অৰ্ডাৰো দিয়া হয়, অৰ্ডাৰ কৰিলে বুকিং কৰা হয়। ইয়াতে বাৰ্থডেৰ অৰ্ডাৰ দিয়া হয়, ধৰক কেতিয়াবা পাৰ্টি চাৰ্টিৰ অৰ্ডাৰ দিয়া হয়, ইয়াতে ভাতৰ অৰ্ডাৰ দিয়া হয় বা ফাষ্টফুডৰো অৰ্ডাৰ দিয়ে। ঠিক আছে। তো আজিৰ দিনত আচৰিত কথা এইটোৱে যে গুৱাহাটী আন জেগাত 50 টকা নিৰামিষ ভাতেই হওক, যিমান পাৰি সিমান খাব দিয়েতো, গতিকে 50 টকাত পোৱাটো আচৰিত কথা। তাতে আৰু আপোনালোকে দেখিছে গোটেই ৰুমটোত এই ৰেষ্টুৰেণ্টখনৰ ভিতৰত আপোনালোকে দেখিছে এই ডেক'ৰেশ্যন দেখিছে আপোনালোকে অলপত, কি এচি আছে, লাইট দেখিছে আপোনালোকে, ফুল এচি, ফেন, গোটেইখিনি ফেচিলিটি দিয়াৰ পিছতো ইমান সোৱাদ লগাকৈ খোৱাব মাত্ৰ 50 টকাত, সেইটোহে ডাঙৰ কথা। তো মই এখন চিকেন থালি অৰ্ডাৰ দিলোঁ, চাওঁ কেনে লাগে খাই। তো আৰম্ভ কৰোঁ তেতিয়াহ'লে। 2 ঘণ্টামান হ'ল, পেটত কৈ পৰা নাই, 2 ঘণ্টা পূৰা। গতিকে আৰম্ভ কৰোঁ।
মোৰতো খাই বহুতেই ভাল লাগে, আপোনালোকেও ভালেই পাব ইয়াতে আহি। তো ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।